বন্ধুসকল আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ভাস্কৰ যে গগৈ আৰু দেখিছে নাই আজি ভিডিঅ'টো একদম পূৰা অটোৰ পৰা মানে ষ্টাৰ্ট কৰি দিছোঁ এইপিনে মোৰ লগত নিচা আছে আৰু এইপিনে মা আছে আমি মানে গুৱাহাটীলৈ আহিছিলোঁ গুৱাহাটীৰ পৰা অলপমান এতিয়া অলপ ফুৰি লওঁ বুলি ভাবিছিলোঁ কি কাৰণে আহিছিলোঁ পিছত আৰম্ভত পিছলৈ কমগৈ এতিয়া লগালগ কৈ নিদিওঁ এইপিনে অটোত গৈ আছোঁ সেই দাদাজনে চলাই গৈ আছে দাদা আপোনাৰ নামটো কৈ দিয়ক এবাৰ আপোনাৰ নাম নয়ন সেই দাদাজনে এতিয়া লৈ গৈ আছে আমি এতিয়া গৈ আছোঁ মিনি তাজমহল চাবলৈ গৈ আছোঁ মিনি তাজমহল গুৱাহাটী আছে চ' সেইটো এতিয়া কেনেকুৱা হয় এতিয়া গৈ পালেহে গম পামগৈ সেই দাদা এতিয়া চলাই গৈ আছে দাদা বোলে আগতে গৈ পোৱা নাই দাদা কি আপুনি আজিলৈকে গৈ পোৱা নাই এনেই গৈছোঁ মিনি তাজমহল যোৱা নাই দাদাজনেও যোৱা নাই চ' আমি এতিয়া যাম দাদা আপুনিও গৈ পেলাই একেবাৰে চাই আহিবগৈ গম পাইছেনে দাদা এতিয়া মই আপোনালোকক দেখাবলৈ গৈছোঁ আটাইতকৈ ভাল লগা মানে মোৰ ভাল লগা বস্তুটো সেইটো হৈছে গুগল মেপ আৰু গুগল মেপত আপোনালোকক দেখাম মিনি তাজমহলটো কোন ডখৰত আছে এইখন হৈছে গোটেইখন গুৱাহাটী আৰু এই গুৱাহাটীখনতে মিলন নগৰৰ খানাপাৰা ৰোডৰ ছাইডতে হাতীগাঁও বুলি কয় মিনি তাজমহলটো যোনডোখৰত আছে সেইডোখৰ হৈছে হাতীগাঁও এইটোত মিনি তাজমহল আৰু এইটো মিনি তাজমহলটো গোটেই মনডেৰ পৰা চানডেলৈকে গোটেই সপ্তাহটো গোটেই 24 ঘণ্টা খোলা থাকে আৰু এতিয়া যাব লাগে মিনি তাজমহল চাবলৈ আৰু লগতে কৈ দিওঁ যে যদি ভিডিঅ'টো তেনেহ'লে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক কিবা কিবি কৰি হ'লেও ছাবস্ক্ৰাইব কৰি দিয়ক লাইকটোতো পিছৰ কথা কিন্তু ছাবস্ক্ৰাইব কৰিবই লাগিব আপোনালোকে আৰু এনেকৈ ঘূৰি পকি এতিয়া পাই গ'লোঁ সেইপিনে তাজমহলটো সেইফালে আছে চাগে দেই চাবগৈ লাগিব নিচাই এতিয়া পইচা দি আছে তেনেহ'লে নন্দা গৈ যাব নেকি ভিতৰলৈ ভিতৰত নাযায় দাদাই বেলেগ দিনাখন যাব আমি এতিয়া গৈ থাকোঁ আগলৈ আৰু এনেকৈ আহি পাই গ'লোঁ বেছি দিন হোৱা নাই যে বনোৱা বেছি দিন হোৱা নাই কাৰণ এইবোৰ গোটেই বাঁহৰ দি থৈ দিছে সেইপিনে কিবা কিবি ফটো শ্বট চলি আছে কিবা ভিডিঅ' চিডিঅ' কৰি আছে চাগে এইটো হৈছে ফাৰ্ষ্ট ইমপ্ৰেশ্যন তাজমহলৰ এতিয়া তাজমহলটো যোনটো বনাই থৈ দিছে তাৰ চাইডে দুটা খুঁটা নাই মানে সেই মিনাৰ বুলি কয় সেইকেইটা নাই সেইকেইটা থকাহেঁতেন আৰু একজেক্ট মানে হেৰিয়া মানে তাজমহলৰ নিচিনা লাগিলেহেঁতেন তথাপিতো বহুত ধুনীয়াকৈ বনাই থৈ দিছে তাৰপিছত এতিয়া জোতাযোৰ খুলি লওঁ কাৰণ চবেই জোতা খুলি লৈছে এতিয়া ভিতৰলৈ সোমাই যাওঁ ভিতৰত কি আছে চাওঁগৈ ভিতৰলৈ এতিয়া এণ্ট্ৰি কৰি দিয়াৰ লগে লগে এতিয়া মাজত দুটা বক্সৰ নিচিনা যে আপোনালোকে যে এইটো মাজাৰ বুলি কয় MAZR মাজাৰ বুলি কয় অৰিজিনেল যোনটো তাজমহল হয় সেই তাজমহলটোত মমতাজৰ কবৰ দি থোৱা আছে কিন্তু ইয়াত এতিয়া কাৰ কবৰ দি থোৱা আছে কবৰ মানে মৃতদেহ আছে সেইটো গম নাপাওঁ কোনোবাই জানে যদি কৈ দিব জাকিৰ হুছেইনে এই গোটেই তাজমহলটো মানে মিনি তাজমহলটো বনাইছিলে আৰু এইটো গোটেইটো তাজমহলটো যে দেখিছে যে সেইটোৰ বনাওঁতে 30 লাখ টকা খৰচ হৈছে ভাবি চাওক 30 লাখ টকা খৰচ হৈছে আৰু মানে বনাওঁতে দুবাৰ ভাঙিছে 3 নম্বৰবাৰ বনিছে তেনেহ'লে ভাবি চাওক সেইখিনি কিমান পইচা এনেই লোকচান হৈ গৈছে বনোৱাৰ অলপমান হেৰি হৈ যোৱাৰ কাৰণে আৰু সেইকাৰণে চাগে আণ্ডাৰ কনষ্ট্ৰাকশ্যন থাকি গ'লগৈ গোটেই বিল্ডিংটো ছাইডত মিনাৰ সেইবোৰ বনাবলৈ থাকি গ'লগৈ পাছত মেবি আকৌ বনাব কিন্তু তেতিয়া আকৌ আহিম আপোনালোকক আকৌ দেখাম গোটেই ধুনীয়াকৈ বৰ্তমান এতিয়া কোনো মানুহ নাই ইয়াত দেখিছেনে কোনো মানুহ নাই পিছফালে কোনো মানুহ নাই কিন্তু 3টা বজাত আহি পেলাই ইয়াত প্ৰাৰ্থনা কৰিবহি মানুহ ওচৰৰ মানুহবোৰ আহিলে ইয়াত আহি পেলাই প্ৰাৰ্থনা কৰিবহি এতিয়া ভিতৰত চাই পেলাই গুচি আহিলোঁ তাত এতিয়া ওলাই আহোঁতে বহুত গৰম আছিলে খালী ভৰিত আছিলোঁ ন খালী ভৰিত থকাৰ কাৰণে এতিয়া পকাখন বহুত গৰম আছিলে জোতা পিন্ধি পেলাই এতিয়া মই শান্তি পাইছোঁ আচলতে এইটো জাষ্ট এটা ৰেপ্লিকা বনাই থৈ দিছে যোনটো তাজমহল অৰিজিনেল যোনটো তাজমহল সেনেকুৱা নিচিনা একজেক্ট মানে অকল দেখিবলৈ একেই হয় বাকী মাৰ্বলৰ বাকী একো নহয় জাষ্ট আহি পেলাই চাব পাৰিব ইয়াত ফ্ৰণ্টত ফিল্ডৰ নিচিনাকৈ ইয়াত আছে নহয় কিন্তু ইয়াত ফুল চুল ৰুই দিলে আৰু ভাল লাগিব এতিয়া ইমান ধুনীয়া হৈ থকা নাই খালি পাছলৈ মেবি আৰু ধুনীয়া হ'বগৈ চাগে সেই তাত চাই মেলি হৈ গ'ল আজৰি হৈ গ'ল এতিয়া যাব লাগে সেইফালে নিচাহেন গৈ আছে এতিয়া ময়ো যামগৈ আৰু বহুত গৰম পেলাইছে মিনি তাজমহল চাই মেলি মই এতিয়া ৰুম পাই গ'লো সেই ৰুম মানে কি ইয়াতে গুৱাহাটীত আছোঁ যেতিয়া ক'ৰবাত ৰুমতো থাকিবই লাগিব ন আপোনালোকে যদি মোক সোধে যে মই চাই পেলাই কেনেকুৱা লাগিলে মানে মিনি তাজমহল গৈ পেলাই মোৰ কেনেকুৱা লাগিলে মই যদি ৰেটিং দিওঁ তেনেহ'লে 10ৰ ভিতৰত 5 মান দিম আৰু কাৰণ নামটো শুনি পেলাই যেনেকুৱা লাগে ন মিনি তাজমহল সেইটো এক্সপেক্টেশ্যন ফুলফিল নহ'ল কাৰণে মই 10ৰ ভিতৰত 5 দিম তেও আপোনালোকে গৈ পেলাই এবাৰ চাই আহিব পাৰিব মিনি তাজমহল মানুহক ক'ব পাৰিব যে মই মিনি তাজমহল চাই পেলাই আহিলোগৈ আৰু মই চাগে অলপমান ওলাই যাম কোনফালে ওলাই যাম সেইটো আপোনালোকক দেখামগৈ চ' তাৰ আগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি লওক মিনাল ক'লে নিবি মই আজি ক'লে নিবি আজি ক'লে যাওঁ এতিয়া মিনালৰ লগত আহিলোঁ এইপিনে মিনাল আছে এয়া মিনাল আছে ইয়াৰ লগত আহিলোঁ ইয়াৰ ৰুমত আহি পেলাই অলপমান ৰম তাৰপাছত আমি অলপমান ওলাই যাম আজি অলপমান চিনেমা চাম বুলি ভাবিছোঁ ন কি কওঁ অলপমান চিনেমা অলপমান চাই ভাবিছে তাকে RS2 আছে নহয় PS2 এইখিনি হৈছে বানপানী দাইল গজব বেজতি আৰু লগত আছে ফ্ৰাই চব্জি আৰু কণী অমলেট মিষ্টাৰ চেফ আৰু সেই বানপানী দাইলখিনি আমাৰ এতিয়া বনি গ'ল 5 ষ্টাৰ হোটেলত পোৱা ডাল মাখানি উইথ চিলি উপঙি থকা মজা খানা খোৱা কৰি পেলাই এতিয়া বহুত টাইম হৈ গ'লগৈ এখন দেখিছেনে 3টা 15 আছে এতিয়া 3টা বাজিলেই বুলি ক'ব এতিয়া যাব লাগে মুঠতে তেনেহ'লে ব'লক গৈ থাকোঁ
আৰু এনেকৈ আহি পেলাই পাই গ'লো আমি চিটি চেণ্টাৰ এতিয়া মিনাল দেখাইছে ৰাস্তাতে এইফালে যাব লাগিব বুলি এখন চিটি চেণ্টাৰ আৰু তাৰ আগতে আমাক চেক কৰিব কিজানি বন্দুক চন্দুক আনিছো নেকি এইবোৰ চব চেক কৰি ল'ব চেক কৰি পেলাই আমি সোমাই যাম ভিতৰলৈ এইটো হৈছে আমাৰ এতিয়া ফাইনেল এণ্ট্ৰি PS2 লিখা আছে এইফালে এতিয়া সোমাই যাম আৰু মিনাল এতিয়া WWE এণ্ট্ৰি মাৰিব এতিয়া WWE চিনেমা হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল আমাৰ চিনেমা আৰু এজনী ছোৱালীৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ চিনেমা আৰু আপোনালোকক এতিয়া অলপ চিনেমা ওপৰৰ পৰা দেখাম আৰু গোটেই চিনেমাখন দিনো নেদেখাওঁ ফাইটিং চিন অকণমান ওপৰৰ পৰা দেখাম আপোনালোকে চাই লওক যেনেকৈ মহাভাৰতৰ নিচিনা লাগিছে চাওঁতে এতিয়া অলপমান বাকী আৰু চাওক অলপমান চাওক আৰু ইণ্টাৰভেল দিছে এতিয়া দুইটা আহি পেলাই অলপমান বহি লৈছোহি কেনেকুৱা লাগিছে মিনাল চাই পেলাই ভাল লাগিছে বাৰু মানে ফাৰ্ষ্ট পাৰ্টটো ভালকৈ নাচালে মানে মই ফাৰ্ষ্ট পাৰ্টটো নাই চোৱাৰ কাৰণে অকণমান দিগদাৰ হৈ গৈছে বুজিবৰ কাৰণে ই মাজে মাজে বুজাই আছে देखा आपने लापरवाही का नतीजा है আৰু এনেকৈ মিনালে মোক বুজাই গোটেই চিনেমাখন শেষ কৰি দিলে ময়ো অলপমান বুজি পালোঁ ভাল লাগিলে চাই পেলাই আৰু এনেকৈ ইয়াত চিটি চেণ্টাৰত আহি পেলাই ভাল লাগে কাৰণ বহুত ধুনীয়াকৈ প্ৰতিটো অকেজনতে বেলেগকৈ হৈ যায় আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু লাহেকৈ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব